নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ মই ডলি আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, আহকচোন চাওঁ ৰেচিপিটোনো কি। আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছে, আজি মই কুচিয়া জোল বনাবলৈ লৈছোঁ। এয়া চাওক, কুচিয়াখিনি মই গুচাই লৈছোঁ আগতে। আচলতে কুচিয়াখিনি কিনি আনিছিলে বজাৰৰ পৰা 3টা, গতিকে আজি 3টা বনাম। আপোনালোকে চাওক ভিডিঅ'টো। আৰু এইখিনি মই বাকলিখিনি গুচাই হৈ গ'ল আৰু এতিয়া সৰু সৰুকৈ কাটি ল'ম। আৰু বিশেষ কথা, কুচিয়াটোৰ ভিতৰত অন্য মাছৰ দৰে পিঠ বুলি বস্তু এটা থাকে, সেইটো বস্তু পেলাবলৈ নাপাহৰিব আপোনালোকে, কাৰণ সেইটো বস্তু বহুতে তিতা হয় খাবলৈ। আৰু এইখিনি মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এয়া মোৰ মাছখিনি কাটি হৈ গ'ল। এতিয়া ইমান ৰঙা চাওকচোন। আৰু মাছটো কটাৰ পিছত আপোনালোকে কেতিয়াও নুধুব, কাৰণ টেষ্টটো হেনো বহুত ভিটামিন হয়, সেইকাৰণে কটাৰ পিছত ধুব নালাগে। আৰু এতিয়া মই ইয়াত যোগাৰ কৰি লৈছোঁ, আলু 2টা সৰুকৈ কাটি লৈছোঁ টুকুৰাকৈ, আৰু আদা নহৰু অলপ পিচি লৈছোঁ, আৰু বিলাহী 1টা আৰু পিঁয়াজ 2টা সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি কুচিয়াখিনি। ইফালে মই গৰম হ'বলৈ দিছিলোঁ এখন কেৰাহী, আৰু কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিম তেল। আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই দিম, ফাৰ্ষ্ট মই আলুখিনি ভাজি ল'ম। আলুখিনি ভাজি এইখিনি অকণ লৰাই দিম। আৰু ইয়াত মই এতিয়া এড কৰিম অলপমান নিমখ আৰু অলপমান হালধি দিম। এতিয়া মই আলুখিনি অলপ লৰাই দিম। নিমখ আৰু হালধিখিনি গোটেইখিনি আলুত লাগি যোৱাকৈ লৰাই দিছোঁ। আলুখিনি মই এনেকৈ 5 মিনিটমান সময় ভাজিছিলোঁ। এয়া আলু ভাজি হৈ গ'ল। আলুখিনি নমাই লৈছোঁ এতিয়া। আৰু সেইখন কেৰাহীতে তেল থাকিয়ে গ'ল যিহেতু আলু ভজাৰ পিছত। ইয়াত মই এতিয়া ভাজি ল'ম কুচিয়াখিনি। আচলতে সকলোৱে বেলেগ বেলেগ ধৰণে বনায় আৰু সকলোৱে জানেই বনাব, তথাপিও মোৰ ধৰণে মই বনাই দেখুৱাইছোঁ আপোনালোকক। কুচিয়াখিনি দি পেলাই এতিয়া মই ইয়াত লৰাই দিছোঁ, আৰু ইয়াতে মই দিম অলপমান নিমখ। নিমখখিনি দিয়াৰ পিছত লৰাই দিছোঁ। ইয়াত মই মাছখিনি ভাজোঁতে হালধি নিদিওঁ, পিছত হালধি দিম বাৰু, আপোনালোকে চাই থাকক ভিডিঅ'টো। মাছখিনিও মোৰ ভাজি হৈয়ে গ'ল। এতিয়া মই মাছখিনি নমাই ল'ম। আৰু সেইখন কেৰাহীতে মই এতিয়া আৰু অলপমান তেল যোগ কৰি দিছোঁ। আৰু এতিয়া মই ইয়াত তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মই অকণ লৰাই ল'ম। আৰু এতিয়া মই ইয়াত দি দিম পিচি থোৱা আদা নহৰুখিনি। সেইখিনিও মই লৰাই দিছোঁ। দুইখিনি মিলাই মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। মই লগতে কেঁচা জলকীয়া 4টাও এড কৰি দি লৈছোঁ। জলকীয়াটো অপচনেল হয়, যদি আপোনালোকে জলকীয়া নাখায় তেন্তে জলকীয়া নিদিলেও হ'ব। আৰু লগতে মই ইয়াত কাটি থোৱা বিলাহীখিনি দি লৈছোঁ। সেইখিনিও মই 2 মিনিটমান সময় এনেকৈ ভাজি ল'ম। বিলাহীখিনি আধা আধি ভাজি হৈয়ে গ'ল। এতিয়া মই ইয়াত যোগ কৰিছোঁ হালধি আধা চামুচ,
জিৰা পাউডাৰ আধা চামুচ, নিমখ আধা চামুচ। যিহেতু মই নিমখ আলু ভাজোতেও দিছিলোঁ আৰু মাছখিনি ভাজোতেও দিছিলোঁ, সেইকাৰণে এতিয়া মই ইয়াত আধা চামুচ দি দিছোঁ। এতিয়া ইয়াত মই যোগ কৰিম লাল মিৰ্চি পাউডাৰ অকণমান। চাওক বিলাহীখিনি মোৰ ভাজি হৈ গ'ল। বিলাহীখিনি ভাজা হোৱাৰ পিছত মই ইয়াত যোগ কৰিম এতিয়া ভাজি থোৱা আলুখিনি। আলুখিনিও এনেকৈ 2 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত যোগ কৰিম ভাজি থোৱা মাছখিনি। মাছখিনি দি এতিয়া ভালদৰে লৰাই ল'ম। আৰু মছলাখিনি বিলাহী আলু চব মিক্স হৈ যায়, মাছখিনি গাত মছলাখিনি লাগি যায়। এনেকৈ মই ভাজি লৈছোঁ 5 মিনিটমান সময়। দেখিবলৈ ইমান ধুনীয়া হৈছে চাওক। এতিয়া মই ইয়াত যোগ কৰি দিছোঁ পানী। গৰম পানী দিছোঁ মই, যিহেতু মোৰ গৰম পানী আছিলে। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই এতিয়া ভালদৰে লৰাই পেলাই ইয়াত 2-3 মিনিটমান সময় ঢাকনিখন মাৰি থৈ দিম, ভালদৰে উতলিবলৈ দিম। চাওক কালাৰটো দেখিবলৈ বহুতেই ধুনীয়া হৈছে। ঢাকনিখন মাৰি থৈ দিলোঁ উতলিবলৈ। 2-3 মিনিটমান সময় হৈ গ'ল। এয়া চাওক ইমান ধুনীয়াকৈ উতলিছে। তৰকাৰীখন দেখিবলৈ বহুত ধুনীয়া হৈছে। ভিডিঅ'ত কেনেকুৱা হৈছে নাজানো, কিন্তু সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া হৈছে। আলুখিনিও সিজিয়ে গ'ল, মই ভাঙি চাইছিলোঁ। যিহেতু আগতে আলুখিনি ভাজি লোৱা আছিলে, গতিকে সিজোতে বেছি সময় নালাগিলে। তৰকাৰীখন হৈয়ে গ'ল মোৰ। এতিয়া মই এটা বাটিত অলপমান তৰকাৰী উলিয়াই ল'ম। এয়া চাওক দেখিবলৈ ইমান ধুনীয়া হৈছে। খাবলৈও বহুত ধুনীয়া হয়। এনেকৈ আপোনালোকে বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে সকলো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই, বাই বাই।